আজি ৰাতিপুৱা দোকানত আহি প্ৰথমতে মোবাইলৰ বেক কভাৰৰ কি ষ্টক কম আছে সেইবোৰ চাই ল'লোঁ। মোবাইলৰ বেক কভাৰৰ ষ্টকখিনি চাই মোৰ লগত স্মাৰ্টফোনৰ ষ্টক কি আছে সেইখিনি চাই ল'লোঁ। মোবাইলৰ ষ্টকখিনি মিলাই মোবাইলখিনি জাগামতে ৰাখি দিলোঁ। তাৰপিছত 24 ঘণ্টাৰ পানী দিয়া যেন চাউণ্ড পালোঁ। ডাউৰি কৰি দেখিলোঁ যে সঁচাকৈ 24 ঘণ্টাৰ পানীটো দিছে। ৰ'ব দেই, নামটো আপুনি নাভাবিব যে পানীটো 24 ঘণ্টাই দি থাকে বুলি। পানীটো নামতহে 24 ঘণ্টাৰ, কিন্তু দিনত 2-3 ঘণ্টাৰ বেছি নিদিয়ে। পিছে যি কিয়ে নহওক, মই পানীৰ পাইপটো লৈ লাগি গ'লোঁ ধূলি মাকতিৰ লগত যুদ্ধ কৰাত। ৰাস্তাত পানী মাৰি থাকোঁতেই মাজৰ পৰা পাইপটো ছিঙি থাকিল। পানীৰ পাইপটো কেনেবাকৈ জোৰা লগাই মই আকৌ লাগি গ'লোঁ ৰাস্তাত পানী মাৰাত। মাজে সময়ে ৰাস্তাত পানী মৰা কামটো কৰি মোৰ ভালে লাগে। ৰাস্তাত পানী মাৰা শেষ কৰি আহি মই অলপ পানী খাই মই লাগি গ'লোঁ মোৰ কামত। আৰু আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।